অসম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সংক্ৰান্তত চিবিএছইৰ নতুন সিদ্ধান্ত চূড়ান্ত পৰীক্ষাৰ ক্ষেত্ৰত বিশেষ মূল্যাংকন আঁচনি চিবিএছইৰ দুটা পৰ্যায়ত হ'ব দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা নৱেম্বৰ ডিচেম্বৰৰ মাজতে হ'ব প্ৰথম পৰ্যায়ৰ পৰীক্ষা আনহাতে দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব মাৰ্চ এপ্ৰিল মাহত 2021-22 বৰ্ষৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চিবিএছইয়ে কৰোনা মহামাৰীৰ বাবে এই সিদ্ধান্ত লৈছে চিবিএছই কৰ্তৃপক্ষই আৰু চলিত মাহৰ শেষৰ ফালে এই ক্ষেত্ৰত চিবিএছইয়ে জাননী জাৰি কৰিব আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সংক্ৰান্তত চিবিএছইয়ে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে চূড়ান্ত পৰীক্ষাৰ ক্ষেত্ৰত বিশেষ মূল্যাংকন আঁচনি হাতত লৈছে চিবিএছইয়ে আৰু দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব প্ৰথমটো পৰ্যায়ত পৰীক্ষা অনুষ্ঠিত হ'ব নৱেম্বৰ ডিচেম্বৰৰ মাজত আনহাতে দ্বিতীয় পৰ্যায়ৰ যি পৰীক্ষা সেই পৰীক্ষা মাৰ্চ এপ্ৰিল মাহত অনুষ্ঠিত হ'ব 2021-22 বৰ্ষৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চিবিএছইয়ে আৰু চলিত মাহৰ শেষৰ ফালে চিবিএছইয়ে এই ক্ষেত্ৰত জাননী জাৰি কৰিব যে এই সরকারখনে এটা অরাজক পরিস্থিতির নিজেই সৃষ্টি কৰিছে এটা অরাজক পরিস্থিতির নিজেই পরিচয় দিছে কারণ আজি শিক্ষামন্ত্রী আৰু মুখ্যমন্ত্রী দুই মেরুত অবস্থান কৰিছে শিক্ষামন্ত্রী এটা ঘোষণা কৰিছে আনহাতেদি মুখ্যমন্ত্রীয়ে তাক নস্বাত কৰি নাকচ কৰি সম্পূৰ্ণভাৱে আকৌ এটা বেলেগ কথা কৈছে গতিকে এই ধৰণৰ যদি ৰাজ্যখনৰ চৰকাৰটোৰ এটা ক্লেৰিটি থাকিব লাগে এটা স্পষ্ট অভিমত থাকিব লাগে গতিকে ইয়াৰ ফলত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি অনিশ্চয়তা আহিছে সেই কাৰণে আজি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি আমি এইটোৱে ডিমাণ্ড কৰিছোঁ মুখ্যমন্ত্ৰীৰ বক্তব্যকো আমি নিন্দা নকৰোঁ আমি এইটোৱে ক'ব খুজিছোঁ যে যি কৰে অতি সোনকালে এটা স্পষ্ট সিদ্ধান্ত ল'ব লাগে আমাৰ ছাত্ৰ ছাত্ৰীসকলক অভিভাৱকসকলক অনিশ্চয়তাৰ মাজত ৰাখিব নালাগে ছাত্ৰ ছাত্ৰীসকলৰ জীৱনক লৈ হেতালি খেলিব নালাগে এটা সুস্থ সিদ্ধান্ত লৈ ইয়াত সকলোৰে মাজৰ পৰা অনিশ্চয়তা দূৰ কৰিব লাগে আমি এই দাবীটো জনাইছোঁ আজি নিয়া আদালতে অখিল গগৈক আপোনাৰ দোষমুক্ত বুলি ঘোষণা কৰি আৰু দোষমুক্ত বুলি ঘোষণা হোৱাৰ দিনাখন তেওঁ যেতিয়া হস্পিটেলৰ পৰা ওলাই যায় পীযুষ হাজৰিকাদেৱে মন্তব্য কৰিছিল কি বুলি যে অখিল গগৈ আজি ইমান দিন প্ৰায় 1 বছৰৰো অধিক কাল কেনেকৈ গুৱাহাটী মেডিকেল কলেজত থাকিব পাৰিলে পেইং কেবিন লৈ য'ত কৰোনা মহামাৰীৰ বাবে বহু ৰোগীয়ে বিচনা পোৱা নাছিল কেনেকুৱা অৱস্থাত অখিল গগৈয়ে কেনেকৈ মেডিকেল কলেজত দীৰ্ঘদিন পেইং কেবিনৰ বিচনা লৈ থাকিব পাৰিলে নিশ্চয় কিবা ফিটিং কৰিছে মেডিকেল কলেজত নিশ্চয় তেওঁ কিবা ফিটিং কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে ক'লে তাৰ পিছত যে 12টা-13টা বেমাৰ আছে অখিল গগৈৰ গাত আৰু এই 12টা-13টা বেমাৰ তেওঁ একেদিনাই কেনেকৈ ভাল হৈ গ'ল কি ভিটামিন খাই তেওঁ একেদিনাই ভাল হৈ গ'ল এইটো এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কটাক্ষ কৰিছে আমি মুখ্যমন্ত্ৰী আৰু পীযুষ হাজৰিকা দেৱৰ এই বক্তব্য দুটাৰ ওপৰতহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব খুজিছোঁ প্ৰথম কথাটো হৈছে এই দুয়োটা বক্তব্যই তেখেতসকলে আদালতক অৱমাননা কৰিছে আৰু জুডিচিয়াৰী ন্যায়পালিকাৰ ওপৰত যে তেখেতসকলৰ আস্থা নাই প্ৰকাৰান্তৰে তাকেই তেখেতসকলে